7 নিউজ অসম এই চেনেলৰ তৰফৰ ফালৰ পৰা মই আপোনালোক সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি এই মুহূৰ্তত ডিমৰীয়া অঞ্চলৰ ব্ৰজেন ডেকাৰ উদ্যোগত অসমৰ সংবাদ জগতত এটা নতুন নিউজ পৰ্টেল আত্মপ্ৰকাশ ঘটে। আজি আৰম্ভণিতে প্ৰথম দিনটোত তেখেত আৰু তেখেতৰ লগত জড়িত হোৱা বিষয়ববীয়াসকলে দেওশাল মন্দিৰত শৰাই আগবঢ়াই চেনেলটো মুকলি কৰে। 7 নিউজে ৰাইজৰ পক্ষত থাকি সত্য আৰু নিৰপেক্ষ বাতৰি পৰিৱেশন কৰি সদায় দায়বদ্ধ হৈ থাকিব। ছেভেন নিউজ অসম নটিচ অসমৰ ৰাইজে সকলোৱে আঁকোৱালি ল'ব আৰু আমি আজি দেওশাল মন্দিৰত আহি বিহু কৰিলোঁ যাতে অসমৰ ৰাইজে আঁকোৱালি লয় আৰু অসমৰ হকে আমি কাম কৰি যাম, সৎ কামত যাম, তাকে কৈ সামৰণি মাৰিলোঁ। আজি ইহঁতসকলে আহিলে এতিয়া 7 নিউজ আছাম নটিচ আজি আমাৰ দেওশাল মন্দিৰত আহি কিনে উদ্বোধন কৰিলে যে ইহঁতৰ মংগল কামনা কৰোঁ।